বন্ধুসকল, আপোনালোকৰ আশা কৰোঁ সকলোৰে খবৰ নিশ্চয় ভাল। আৰু আজি হৈছে 26 তাৰিখ ৰবিবাৰ আৰু বৰ্তমান হৈ আছে পূজাৰ বতৰ। আৰু অসমত প্ৰায়বোৰ ঠাইত বহুত ডাঙৰ ডাঙৰ পূজা হয়। তাৰে মাজত আমি জানো যে ৰাস পূজা হয়। ৰাস পূজা বহুত বেছি ডাঙৰ হয়। হাউলি, পাঠশালা, নলবাৰী এইবোৰ নাম সৰুৰ পৰাই মানে শুনি আহিছোঁ। আৰু আমাৰ থমনাতো ৰাস পূজা হয়, বহুত বেছি ডাঙৰে হয়। আৰু থমনাত যে ৰাস পূজা হয় সেই কথাটো মানে আমাৰ আঘোণৰ মাহ বৰ্তমান, আৰু এইটো হৈছে 26 তাৰিখ আজি ৰবিবাৰ 26 তাৰিখ। আজিৰ পৰা ৰাস আৰম্ভ সকলোতে। আৰু এইটো ইয়াত এই নামবোৰ দিয়া থাকে, এইটো আপোনালোকে চাব পাৰে। এইটো বৰপেটা, মৰিগাঁও, বৰপেটা, থমনা। তো আমাৰ ওচৰৰে ৰাস কিয়নো নাচাম, দৈনিকে চাম বাৰু, সেইটো বেলেগ কথা। কিন্তু আজি হৈছে আৰম্ভণি, আজি ৰবিবাৰ। চাওঁ আজি মই যিহেতু ক'তো যোৱা নাই, ঘৰত আছোঁ আৰু এইকেইদিন ভিডিঅ' দিয়া নাই, নৰ্মেল ভিডিঅ' দিয়া নাই। ভাবিলোঁ এটা নৰ্মেল ভিডিঅ' বনাই দিম, লগতে ইনফৰমেশ্যনখিনিও দিওঁ, লগতে যাওঁ অলপ ৰাস চাখো চাওঁ, মানে চাব লাগে মানে একদম। ময়ো যাওঁ এইফালে যাওঁ আপোনালোককো দেখাম। তো বহুতখিনি প্ৰস্তুতি কৰি আছে। আৰু এনেকৈ আমি ৰাসত এণ্ট্ৰি কৰাৰ লগে লগে দেখা পাম আমাৰ হনুমান বাবাক। আপোনালোকে হনুমান বাবাৰ আশীৰ্বাদ ল'ব পাৰিব প্ৰথমতে। চ' গাইজ, বৰ্তমান হৈ আছে মূৰ্তিবিলাক তৈয়াৰ, বৰ্তমান ভালকৈ হোৱা নাই। এই দশৱতাৰ শিৱ বাবা, আৰু এইফালে চাইকেল চলে মই বৰ্তমান আপোনালোকক মূৰ্তি দেখাই আছোঁ। এইফালে আমাৰ ৰাৱণ, সেইফালে সেইফালে মূৰ্তি আছে। আৰু আজি গোটেইখিনি প্ৰাণ প্ৰতিষ্ঠা কৰা গৈছে। এনেই এপাত চাইকেল লৈ ওলাইছোঁ। ইফালে দলং, আৰু দলঙৰ ইফালে বৰ্তমান নাযাওঁ মই। আৰু ইফালে আপোনালোকে চাব পাৰে তাত চাৰ্কাছ আহিছে, কিন্তু চেৰকি তেৰকি অহা নাই না বৰ্তমান। আৰু গাইজ পিছফালে আছিল ৰাসখন, আৰু এতিয়া মই ঘৰত যাই আছোঁ। আৰু বেছি ভালকৈ চবখিনি মানে তৈয়াৰী এতিয়াও হোৱাই নাই, বহুতখিনি দোকান মানে এতিয়া ভালকৈ বান্ধবা চানবা আছে। তো ভালকৈ এতিয়াহে মানে দোকানখিনি পাতি আছে। দিব্ৰাটো ভিডিঅ'টো সেনেকৈ মানে ঘৰত আহিলোঁ মই। আৰু এতিয়া হ'ল ৰাতি হৈছে, আৰু এতিয়া মানে পূজাৰ খোলাত যাব আলছোঁ। কাপোৰ চাপোৰ বৰ্তমান গৰম কাপোৰ চাপোৰ পিন্ধি লৈছোঁ, আৰু এতিয়া যাব আলছোঁ পূজাৰ খোলাত। তো কেনেকুৱা হৈছে চাওঁ। এতিয়া মোৰ পাছৰ ফালে আছে তেল বস্তা, কিবা কানি বহুত বস্তু আছে। তো এতিয়া যাম। চ' গাইজ, এইখনে হৈছে ৰাসৰ গেট। হনুমান, এইটো চাব পাৰে। এই বনাইছে নেকি? এই বনাইছে নেকি? আৰু গাইজ, ইয়াত হ'ব ফটো ষ্টেচন, মানে ফটো উঠিব পৰা মানে এটা প্লেচ হ'ব, বনাই আছে ইয়াত। যিহেতু আজি প্ৰথম দিন না, এতিয়াহে লাহে লাহে চবখিনি বনাই আছে। সংস্কাৰ আমাৰ সংস্কাৰ ৰাসত অন্য কিবা হওক নহওক, কিন্তু এই বস্তুটো মেইন, কিন্তু মোৰ মতে। চাইডে পূজা ওলাইলোঁ, যিহেতু আজি প্ৰথম দিনা। তো চবখিনি শুনাই, আজি যিহেতু প্ৰথম দিন, তো অলপ চাইলোঁ। তো এতিয়াও কৰি আছে বস্তুবিলাক, তৈয়াৰী কৰি আছে। চ' গাইজ, 2-3 দিন যোৱাৰ পাছত ৰাসখন যেতিয়া আৰু ষ্টেবল হ'ব, তেতিয়া বঢ়িয়াকৈ আৰু এটা মই ভিডিঅ' বনাই দিম, যেতিয়া গোটেইখিনি সম্পূৰ্ণ হৈ যাব। তো তেতিয়ালৈকে বাই বাই।